हेलो बंधु बान्धवসকল মই আজি আপোনালোকক দেখুৱাই দিম আপোনালোকৰ ইউটিউব চেনেলটো ফ্ৰী ভাবে প্ৰমোট কেনেকৈ কৰিব মই আজি আপোনালোকক লাইভ প্ৰুফ দেখুৱাই দিম আপোনালোকে মোৰ ভিডিঅটো সম্পূৰ্ণভাৱে চাই থাকক আৰু যদি ভিডিঅটো ভাল লাগে তেনহলে ভিডিঅটো এটা লাইক কৰি দিব তাৰ লগতে সাবস্ক্ৰাইব কৰি ঘণ্টিটো বজাই ৰাখিব যাতে মোৰ ভিডিঅ আপলোড দিয়াৰ লগে লগে আপুনি পাই থাকে আপোনাক মই আগতে দেখুৱাই দিও এটা লাইভ প্ৰুফ মাত্ৰ দুটা ভিডিঅ আপলোড কৰিয়ে কি হৈছে সাবস্ক্রাইব বনাইছে কিমান 54.3 কে সাবস্ক্রাইব বনাইছে আপুনি এটো লাইভ প্ৰুফ চাব পাৰিব ইয়াতে মাত্ৰ দুটা ভিডিঅ আপলোড কৰিয়ে ইমান সাবস্ক্রাইব বনাইছে আপুনিও কি কৰিব পাৰিব বেলেগৰ ভিডিঅ বা বেলেগৰ সং আপুনি যিকোনো সং আপুনি ইয়াতে ভাইৰেল সং আপুনি কি কৰিব আপলোড কৰিব ইউটিউবত আপলোড কৰি যেতিয়া আপোনাৰ সাবস্ক্রাইবটো কমপ্লিট হ'ব বা 1000 তকৈ অধিক হ'ব বা 50-60,000 জিনেকুৱা হ'ব তেতিয়া আপুনি কি কৰিব এইটো ভিডিঅ দুটা ডিলিট কৰি দি আপোনাৰ যেটো চেনেল হেটো চেনেলৰ ভিডিঅবোৰ আপুনি আপলোড কৰিব পাৰিব এনেকে আপুনি ইউটিউব চেনেলটো প্ৰমোট কৰিব পাৰিব ফ্ৰী ভাবে এইটো আছিল আজিৰ ভিডিঅ এইটো মই লাইভ প্ৰুফ দেখুৱাই দিছো যদি মোৰ ভিডিঅটো ভাল লাগে তেনহলে ভিডিঅত এটা লাইক কৰি দিব লগতে ভিডিঅটো শেয়াৰ কৰি দিব যাতে বন্ধু বান্ধৱ সকলে এইটো বুজিব পাৰে কেনেকৈ ফ্ৰী ভাবে ভিডিঅ প্ৰমোট কৰিব লাগে